ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টোনো কি আপোনালোকে চাই থাকক, আগতীয়াকৈ কৈ নিদিওঁ। আৰু আজি বছৰৰ লাষ্ট, আমি বেলেগলৈ ক'তো খাবলৈ নাযাওঁ, আজি ঘৰতে সকলোৱে মিলি খানা। এনেওতো ঘৰত খায়ে থাকোঁ, আজি দিনটো খোৱাও এটা ফূৰ্তি বেলেগ। জুই চুই জ্বলাই মাংস পুৰি খোৱা হয়। আৰু কাইলৈ 1 জানুৱাৰী হ'ব নতুন বছৰ। আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱী পৰিয়াললৈ, অসম ৰাইজলৈ আৰু নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে কুশলে থাকক, আমিও ভালে কুশলে থাকোঁ, তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আৰু হেপী নিউ ইয়েৰ। আজি বছৰটো লাষ্ট আৰু আমি খাব লৈছোঁ চিকেন পিজ্জা আৰু বাৰ্গাৰ আৰু চাহ খালোঁ। চাহ খাই মেলি আৰু কি খাম আপোনালোকৰ আগত দেখাই থাকিম, আপোনালোকে চাই থাকক। গাহৰি মাংস ড্ৰাই ফ্ৰাই, আজি লাষ্ট ডিচেম্বৰ। এয়া খাচী মাংস, মাছ, আমি জুই জ্বলাই গাহৰি মাংস পুৰিব লৈছোঁ আৰু পুৰি খাই আছে ল'ৰাহঁতে। আৰু লাষ্ট ডিচেম্বৰ যিহেতু জুইত মাংস পুৰি নাখালে পিকনিক খালে ভাল নালাগে, সেইটো কাৰণে মাংস পুৰি আছোঁ। মোৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আজি ডিচেম্বৰ লাষ্ট দিন, আৰু পুৰণা বছৰ বিদায় দি নতুন বছৰক আদৰি কাইলৈ ক'ত যাম আপোনালোকক দেখাই থাকিম। আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম। বাই বাই।